নমস্কাৰ পোনপ্ৰথমে ভিডিঅ'টোলৈ স্বাগতম জনাই মোৰ মিনি ব্লগটো আৰম্ভ কৰিছোঁ। আপোনালোকে ঠিকে গেছ কৰিছে, যিহেতু আমাৰ আজি নিশ্চিৰ জন্মদিন আৰু আজি যিহেতু তাইৰ জন্মদিন অকণমান স্পেচিয়েল কৰোঁ বুলি ভাবিলোঁ। আৰু আজিৰ দিনটো আমাৰ কাৰণে বিশেষ দিন, যিহেতু আজি 10 বহাগ মানে তাইৰ জন্মদিন। আৰু তাইক সকলোৱে উইচ কৰিব তলত হেপী বাৰ্থডে বুলি লিখি, আৰু তাই যাতে ভাল মানুহ হয় তাৰে কামনা, আৰু যাতে ভালকৈ পঢ়া শুনা কৰে তাৰে কামনা কৰিছোঁ। হেপী বাৰ্থডে সুঞ্জনি। আৰু ইফালে লগৰখিনিও আহিছে, তাৰ কাকু আহিছে, কুকি, ইফালে ভণ্টিয়ে তেওঁলোককো কেক খুৱাই দিছে আৰু তেওঁলোকে ধুনীয়াকৈ মানে উইচ কৰিছে আৰু তেওঁলোক সকলোবিলাকে ভাল। আৰু ইয়াতে এটা ইণ্টাৰেষ্টিং কথা হ'ল, বা এজনী লগ পালোঁ, প্ৰথম দেখিছোঁ একদম যাতে আগৰ পৰা চিনাকিহে তেনেকুৱা লাগিছে, বহুত ভাল হয় আৰু এজনী মোৰ লগৰে হয়। তেওঁলোককো লগ পাই বহুতে ভাল লাগিল আৰু এদিন যে চিনাকি তেনেকুৱা যেন লগা নাই, আগৰ পৰা যে আমাৰ চিনাকি আছিল তেনেকুৱা যেন লাগিল লগ পাই কিনে। আৰু ইফালে কাকুৱে দিছে, এইফালে গিফ্ট, আৰু ইফালে কুকিয়ে দিছে, আৰু আমি সৰুটোৱে আৰু ময়ে মানে আমাৰ সৰু মানুহে ময়ে এনে একযোৰ ঝুমকা নিচিনা দিছোঁ। আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰিব গিফ্টবিলাকো। আৰু তাই সৰুকালৰ স্মৃতি হিচাপে ফটোসমূহ সাঁচি ৰাখিলোঁ ইয়াতে, স্মৃতি হিচাপত যিহেতু আমাৰ গেলাৰীত ফটোসমূহ ডিলিট হৈ যায়। আজি ভিডিঅ' ইমানেই।